Welcome to my YouTube channel. আজি আমি আলোচনা কৰিম পাঠ 3 অসমীয়া ভাষাৰ বিকাশৰ কথা। এই লেসনটো তোমালোকৰ সৈতে মই অকল কোৱেশ্চন কথাহে শেয়াৰ কৰিম। 1 নম্বৰত দিয়া আছে পাঠটো শুদ্ধ উচ্চাৰণেৰে খুকুজা নলগাকৈ পঢ়া। এই তোমালোকে নিজে পঢ়িবা আৰু 2 নম্বৰত দিয়া আছে উত্তৰ দিয়া। ক নম্বৰত আছে নয়নাহতে খুৰাকৰ পৰা কিহৰ বিষয়ে শুনিবলৈ ইচ্ছা কৰিছিল। উত্তৰটো হ'ব ক নম্বৰৰ উত্তৰ নয়নাহতে খুৰাকৰ পৰা অসমীয়া বিষয়ে শুনিবলৈ ইচ্ছা কৰিছিল। আৰু নেক্সট কোৱেশ্চনটো দিয়া আছে হেম সৰস্বতীয়ে ৰচনা কৰা তোমাৰ পাঠত উল্লেখ থকা পুথিখনৰ নাম কি? পুথিখনৰ নাম হ'ল প্ৰহ্লাদ চৰিত্ৰ। তোমালোকে এনেকেও লিখিব পাৰা। এক্সামত মানে তোমালোকে যদি অলপ বহলাই লিখা তেনেহলে তোমালোকক 1 মাৰ্ক মানে দিবলৈ টান নাপায়। মানে বস্তুটো তেনেকে লিখিব লাগে। হেম সৰস্বতীয়ে ৰচনা কৰা আমাৰ পাঠত উল্লেখ থকা পুথিখনৰ নাম হ'ল লিখি পিনে পিছত লিখিবা প্ৰহ্লাদ চৰিত্ৰ। এনেকে লিখিবা তোমালোকে। আৰু নেক্সট কোৱেশ্চনটো দিয়া আছে অলিখিত বা মৌখিক সাহিত্য মানে কি? গ নম্বৰৰ অলিখিত বা মৌখিক সাহিত্য মানে কি? উত্তৰটো হ'ব অলিখিত সাহিত্য মানে হ'ল যিবোৰ সাহিত্য আখৰেৰে লিখা নহয় বৰং মানুহৰ মুখে মুখেহে প্ৰচলিত, সেইবাবে ইয়াক মৌখিক সাহিত্য বুলি কোৱা হয়। আৰু নেক্সট কোৱেশ্চনটো দিয়া আছে ঘ নম্বৰৰ ভাষাৰ দুটা উপাদানৰ নাম লিখা। ভাষাৰ দুটা উপাদানৰ নাম কি? তোমালোকে অলৰেডি জানা ভাষাৰ দুটা উপাদান হৈছে শব্দ আৰু ধ্বনি আৰু শব্দ। আৰু নেক্সট অংগ নম্বৰৰ কোৱেশ্চনটো দিয়া আছে অসমীয়া ভাষাটোৱে কেতিয়া স্বীকৃতি ৰূপ লাভ কৰিবলৈ আৰম্ভ কৰিলে? কেতিয়া স্বীকৃতি ৰূপ লাভ আৰম্ভ কৰিলে? আনসাৰটো দিয়া আছে অসমীয়া ভাষাটো 10ম শতিকাত স্বকীয় মই এইটো স্বীকৃত বুলি কৈ দিলো, স্বীকৃত নহয় স্বকীয় শতিকাত স্বকীয় ৰূপ লাভ কৰিবলৈ আৰম্ভ কৰিলে। দিয়া আছে 5 নম্বৰ অসমীয়া শব্দটোৰ প্ৰচলন কাৰ আমোলত বেছিকৈ হৈছিল? কাৰ আমোলত বেছিকৈ হৈছিল এইটো তোমালোকে জানা। অসমীয়া শব্দটোৰ প্ৰচলন ইংৰাজৰ আমোলত বেছিকৈ হৈছিল। আৰু 3 নম্বৰত দিয়া আছে শব্দ সম্ভাৰ বা অভিধান চাই শব্দাৰ্থ লিখা। এইকেইটাৰ শব্দাৰ্থ লিখিব কৈছে। ইয়াত আছে ত্ৰয়োদশ স্থানীয় নিগাজী স্বকীয় আমোল আৱাসভূমি উপাদান অলিখিত অনিকৃত। এইকেইটা মানে লিখিবা। ত্ৰয়োদশ মানে 13 সংখ্যক, স্থানীয় মানে থলুৱা বা নিজ অঞ্চলৰ, নিগাজী মানে চিৰস্থায়ী, স্বকীয় মানে নিজা, আমোল মানে শাসন বা প্ৰভুত্ব, আৱাসভূমি মানে বসবাস কৰা ঠাই আৰু তাৰ প্ৰাকৃতিক পৰিৱেশ। আৰু 2 নম্বৰ আৰু নেক্সট দিয়া আছে উপাদান মানে বস্তুৰ মূল পদাৰ্থ। আৰু অলিখিত মানে আখৰেৰে নিলিখা। আৰু নেক্সট আছে অনুকৃতি মানে সদৃশ্য ৰূপ। 4 নম্বৰত দিয়া আছে অসমীয়া ভাষাত স্থানীয় জনগোষ্ঠীৰ ভাষাৰ উপাদান কেনেকৈ সুমাল লিখা। আনসাৰটো হ'ব অসমীয়া ভাষা যুগে যুগে পৰিৱৰ্তিত হৈ আহি আছে। 7ম শতিকামানলৈ পূব আৰু উত্তৰ-পূব ভাৰতত প্ৰায় একে ভাষাৰ প্ৰচলন আছিল। তাৰো আগতে অসমত অৰ্থাৎ তেতিয়াৰ কামৰূপ ৰাজ্যত প্ৰচলিত ভাৰতীয় ভাষাটোত দুটা-এটাকৈ স্থানীয় শব্দ সোমাবলৈ লৈছিল। কাৰণ অতি পুৰণি কালৰে পৰা অসম বিভিন্ন জনগোষ্ঠীৰ নিগাজী আৱাসভূমি। সকলোৰে মাজত ভাষা, সংস্কৃতি আৰু ভাৱৰ আদান-প্ৰদান হৈছিল। ফলত ইটো ভাষাৰ উপাদান সিটো ভাষাত স্বাভাৱিকভাৱে সোমাই পৰিছিল। এনেকৈ অসমীয়া ভাষাত স্থানীয় জনগোষ্ঠীৰ ভাষা সোমাল।
আৰু নেক্সট কুৱেশ্যনটো দিয়া আছে 5 নম্বৰৰ কুৱেশ্যনটো দিয়া আছে উপযুক্ত যতি চিহ্নৰে তলৰ বাক্যটো নতুনকৈ লিখা। ইয়াত কি কৈছে, ভাষাৰ উপাদান মানে কি খুৰা, নয়নাই সুধিলে। খুৰাক উত্তৰ দি ধ্বনি, ৰূপ, শব্দ, বাক্য আদিয়ে ভাষাৰ উপাদান। খুৰাই উত্তৰ দিলে। আৰু এইটো তোমালোকে এনেকে লিখিবা। মানে কি কৈছে, বাক্যটো নতুনকৈ লিখিব যতি চিহ্নৰে। যতি চিহ্ন তোমালোকে জানাই কি কি পৰে। উত্তৰ, ভাষাৰ উপাদান মানে কি খুৰা, এইটো এনেকে প্ৰশ্নবোধক চিন দি পিনে আকৌ কমা দি পিনে উদ্ধকমা দি পিনে নয়নাই সুধিলে। খুৰাকে উত্তৰ দিলে। ধ্বনি, ৰূপ, শব্দ কমা দি পিছত বাক্য আদিয়ে ভাষাৰ উপাদান। যতি চিহ্ন আনচাৰটো এনেকে হ'ব। 6 নম্বৰত দিয়া আছে তলত দিয়া বিশেষণ পদবোৰ বিশেষ্য পদলৈ নিয়া। আৰু মই বিশেষণ কি দিয়া আছে, সুন্দৰ, প্ৰচলিত, স্থানীয়, ৰচিত, পৰিৱৰ্তিত, বিকাশিত। আৰু এই পদবোৰ বিশেষ্য পদলৈ নিব কৈছে। বিশেষ্য পদ সুন্দৰ মানে সুন্দৰ, প্ৰচলিত মানে প্ৰচলন, স্থানীয় মানে স্থান, ৰচিত ৰচনা, পৰিৱৰ্তিত পৰিৱৰ্তন, বিকাশিত বিকাশ। তৰটো আৰু 7 নম্বৰত দিয়া আছে তোমাৰ পাঠৰ পৰা 5টা তৎসম শব্দ আৰু 5টা বিদেশী মূলৰ শব্দ বাছি উলিয়াই তলৰ তালিকাখন পূৰ কৰা। তৎসম শব্দ আৰু 5টা বিদেশী শব্দ বাছি পিনে তালিকা পূৰ কৰিব কৈছে। তৎসম শব্দত দিয়া আছে জন্ম আৰু বিদেশী মূলৰ শব্দত দিয়া আছে পাঠটোৰ পৰা বিচাৰি লিখিবা তোমালোকে। যদি নোৱাৰা ভিডিঅ'টো চাই ল'বা। ইয়াত দিয়া আছে জন্ম মানে কাপ, তাত অলৰেডি কিতাপত দিয়া আছে। নেক্সট মই কিতাপৰ পৰা বাছি উলিয়াইছো ত্ৰয়োদশ মানে বিদেশীমূলৰ শব্দ হ'ব বেঞ্চ। তৎসম শব্দ প্ৰাচীন, বিদেশীমূলৰ শব্দ হ'ব চকলেট। পূৰ্ণ, তৎসম শব্দটো পূৰ্ণ, ইয়াত বিদেশীমূলৰ শব্দ হ'ব পেন। সৃষ্টি আৰু ফুটবল, যোগ, বিস্কুট। আৰু 8 নম্বৰত দিয়া আছে তলৰ শব্দবোৰৰ একোটিকৈ সমাৰ্থক শব্দ লিখা। সমাৰ্থক শব্দ মানে তোমালোক মানে কি ছেম অৰ্থ বুজোৱা শব্দ, মানে একে অৰ্থ বুজোৱা শব্দ সেইটো কয় মানে সমাৰ্থক শব্দ। ইয়াত দিয়া আছে সমাৰ্থক শব্দৰ কাৰণে দিয়া আছে ধুনীয়া, নিগাজী, প্ৰাচীন, পূৰ্বতে, পুথি আৰু সামৰণি। এইকেইটাৰ সমাৰ্থক শব্দ লিখিব লাগে। মানে কি বুলি কয়, ধুনীয়া মানে সমাৰ্থক শব্দ হ'ব সুন্দৰ। নিগাজী মানে যি মানে স্থায়ী, মানে একে অৰ্থ বুজায়। আৰু কি প্ৰাচীন মানে সমাৰ্থক শব্দ হ'ব পুৰণি। পূৰ্বতে সমাৰ্থক শব্দ হ'ল আগতে। পুথিৰ সমাৰ্থক শব্দ কিতাপ। সামৰণি মানে সমাপ্তি। আৰু নেক্সট কুৱেশ্যনটো দিয়া আছে প্ৰাক শংকৰী যুগ বুলি কোনটো যুগক কোৱা হয় খুৰা? এইটো এটা প্ৰশ্নবোধক বাক্য। তোমালোকেও এনেধৰণৰ 3টা প্ৰশ্নবোধক বাক্য নিজৰ মতে সাজা। বহুত ইজি, তোমালোকে নিজৰ ইচ্ছামতে যিকোনো 3টা প্ৰশ্নবোধক বাক্য নিজৰ মতে সাজি ল'ব পাৰিবা। হ'লে মই এনেকে লিখি দিছো যে আমাৰ ৰাষ্ট্ৰীয় ভাষা কি? ভাৰতৰ প্ৰধানমন্ত্ৰী কোন হয়? তুমি কাইলৈ স্কুল যাবানে? প্ৰশ্নবোধক নিজে সাজিবা তোমালোকে। আৰু নেক্সট কুৱেশ্যনটো দিয়া আছে 10 নম্বৰৰ বাক্য ৰচনা কৰা। বাক্য ৰচনা কৰা আছে মিচিকিয়াই, চেনেহী, পুৰণি, ধন্যবাদ, সাহিত্য, যোগে যোগে। মিচিকিয়াই মই শব্দকেইটাৰ বাক্য ৰচনা কৰিলো এনেকে। মিচিকিয়াৰটোৰ বাক্য ৰচনা এনেকে, ৰীনাই আইতাৰ কথা শুনি মিচিকিয়াই হাঁহিছে। আৰু 2 নম্বৰত আছে চেনেহী মানে বহু দিনৰ মূৰত মাহীয়েকৰ চেনেহী মাতটো শুনি হেমাই দৌৰি ওলাই আহিল। আৰু নেক্সট দিয়া আছে পুৰণি, ধন্যবাদ, সাহিত্য, যোগে যোগে। তোমালোকে বেলেগকেও বাক্য সাজিব পাৰিবা, বাক্য ৰচনা কৰিব পাৰিবা।
হলো মই লিখি তোমালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ যাতে তোমালোকৰ কিবা আইডিয়া হয় ইয়াত পুৰণি মানে পুৰণি কালৰ ৰীতি নীতিবোৰ পালন কৰিবলৈ কলি যুগৰ মানুহে টান পায় নেক্সট আছে ধন্যবাদ ৰীতাই মোক সহায় কৰিছিল বাবে মই তাইক ধন্যবাদ জ্ঞাপন কৰিলোঁ সাহিত্য মানে সাহিত্যৰ জৰিয়তে একোটা জাতিৰ আশা আকাংক্ষা প্ৰকাশ পায় আৰু নেক্সট আছে যুগে মানে যুগে সমাজৰ নিয়ম সলনি হৈ থাকে আজি ইয়ালৈকে তোমালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ যদি তোমালোকৰ আৰু কিবা এইটো পাঠৰ পৰা কিবা প্ৰয়োজন হয় তেতিয়া কমেণ্ট কৰিবা আৰু গোটেইকেইটা লেচনৰ অসমীয়া কিতাপখনৰ গোটেইকেইটা পাঠৰ মানে কুৱেশ্যন পাব হ'লে তোমালোকে মোক ছাবস্ক্ৰাইব কৰিবা আৰু কমেণ্ট কৰি জনাবা কোনটো লাগে তেতিয়া মই সেইটো তোমালোকৰ সৈতে শ্বেয়াৰ কৰিম